নমস্কাৰ লঞ্চিপিয়া ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আমি এতিয়া বৰপথাৰ কৃষ্টি কেন্দ্ৰৰ ৰাসৰ গোপপালক নাচিব দেহা এয়া আহি পাইছোঁহি। আমি কৃষ্টি কেন্দ্ৰৰ ওচৰতে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো। দেহা কালিৰ পৰা জ্বৰ হৈ আছে, মনটো সেয়া শুকাই আছে, একো এটা খোৱা নাই। তথাপিতো আহোঁ বুলি কোৱা কাৰণে লৈ আহিছোঁ। আপোনালোকক অকণমান ভিডিঅ' দেখুৱাম। আঁতৰৰ পৰা হোৱা কাৰণে গোপপালকৰ অকণমান ভিডিঅ' কৰিলোঁ, বেছিকৈ নকৰোঁ। এইখিনি সকলো মানুহখিনি ওচৰৰ মানুহে আজি অলপ বেছি মানুহ হৈছে নেকি, মই ইমান নাজানো বাৰু। মই আজি গৈছিলোঁ যে সেইকাৰণে গম পোৱা নাই। আজি মানুহ বেছিয়ে দেখিছোঁ, সোনকালে হৈছে নাজানো। চেনেল আছে অকণমান নাচিলোঁ আৰু, কিন্তু ৰাসত নাচিব নোৱাৰিম কি, যিহেতু মই সৰু এখন দোকান আছে কৈছোঁ, তাত ঘুগুনি পকৰি এইখিনি মই সন্ধিয়া সময়ত বনাওঁ, স্পাইল পটাটো বনাওঁ, সেইকাৰণে মই নোৱাৰিম নাচিব। আজি এনেই নাছিলোঁ। মহাৰাসৰ বোৱাৰীসকলে অকণমান নাচিব দিছে, তাতে সেইকাৰণে বোৱাৰীও আছে, মই নাচিছোঁ অকণমান সেইকাৰণে
Lord,